শিৱৰাত্ৰি আহি আছে। দুদিনমান আগতে মই শিৱৰাত্ৰিৰ বিষয়ে যে শিৱ পূজা কেনেকৈ কৰিব পাৰি ইন এ চিম্পল ৱে আৰু কি সম্পদ বা কেনেকৈ আমি পূজা কৰিলে মহাদেৱৰ কৃপা লাভ কৰিব তাৰ বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আজি ক'ব বিচাৰিছোঁ যে শিৱলিংগত আমি কেনেধৰণৰ সামগ্ৰী অৰ্পণ কৰিব নালাগে। কাৰণ সকলোৰে কি কৰা উচিত কি নকৰা উচিত থাকেই। গতিকে শিৱলিংগত একদম শ্বৰ্টত কৈছোঁ যে শিৱলিংগত আপুনি যিকোনো ধৰণৰ ৰঙা ফুল অৰ্পণ কৰাটো কৰিব নালাগে বুলি কোৱা হয়। ৰঙা ফুল বা সিন্দুৰ কুমকুম এনেধৰণৰ সামগ্ৰীসমূহ শিৱলিংগত অৰ্পণ কৰিব নালাগে। আৰু ফুলৰ ভিতৰত আৰু এটি আছে কেতেকী ফুল। কেতেকী ফুল শিৱলিংগত কেতিয়াও বা শিৱ পূজাত কেতিয়াও ব্যৱহাৰ কৰা নহয়। আৰু দ্বিতীয়তে ক'ব বিচাৰিম যে আৰু যেনেকৈ ধৰক যেতিয়া আমি পানী ঢালোঁ শিৱলিংগত সদায় তামৰ পাত্ৰ হ'লে ভাল। ব্ৰঞ্জৰ পাত্ৰত শিৱলিংগত কোৱা হয় যে ব্ৰঞ্জৰ পাত্ৰৰে পানীয়ে হওক গাখীৰে হওক বা দৈ হওক বা অন্যান্য যি থাকে ঘি হওক সেইবোৰ ঢালিব নালাগে। সদায় চেষ্টা কৰিব লাগে যাতে পাত্ৰটো সদায় কপাৰ বা তামৰ হয়। নাৰিকলৰ পানী শিৱলিংগত দিয়াটো উচিত নহয়। নাৰিকল অৰ্পণ কৰিব পাৰে কিন্তু সেই যে থাকে নহয় শিলত ভাঙি পেলাই যে দিয়ে ঢালি পেলাই পানীটো সেয়া কৰিব নালাগে। কেতেকী ফুল অলৰেডি ক'লোৱে, ৰঙা ফুল যিকোনো ধৰণৰ ৰঙা ফুল। আৰু আমি শিৱলিংগত সদায় বিশেষকৈ মোৰ ক্লাইণ্টে জানে মই তেওঁলোকক চাউল অৰ্পণ কৰিব কওঁ, যিটোক অক্ষত চাউল বুলি কোৱা হয়। অক্ষত তাৰমানে শিৱলিংগত কেতিয়াও ভঙা চাউল দিব নালাগে। যেতিয়া আপুনি চাউল অৰ্পণ কৰিব চাব যাতে ভঙা চাউল নাযায় বা খুদ হিচাপত যাতে নাযায়। আৰু বহুতে ধৰক আমি কেশৰ যিটো আমি কেশৰ বুলি কওঁ খোৱাটো ইউজ কৰোঁ, পূজা পাতলতো ইউজ কৰা হয়। কেশৰ বহুত ক্ষেত্ৰত আমি ভগৱানক অৰ্পণ কৰোঁ বা তিলক হিচাপে লগাওঁ। কিন্তু শিৱলিংগত কেতিয়াও কেশৰ তিলক হিচাপে, হালধি তিলক হিচাপে, সিন্দুৰ কুমকুম তিলক হিচাপে ব্যৱহাৰ কৰিব নালাগে। আৰু যদি কয় যে বহুতে চন্দন দুটা প্ৰকাৰৰ ইউজ কৰে, ৰঙা চন্দন আৰু বগা চন্দন। গতিকে পাৰ্চনেলি যদি মোক সোধে যে কোনবিধ চন্দন ব্যৱহাৰ কৰাটো ভাল, সেয়া সদায় বগা চন্দন। কিয়নো ৰঙা ৰংটো চন্দনৰ লগত থাকিবই। গতিকে ৰঙা যিকোনো ধৰণৰ বস্তু আমি শিৱলিংগৰ পৰা অলপমান দূৰত ৰাখোঁ। গতিকে ৰঙাৰ ক্ষেত্ৰত ৰঙা ফুল হওক, ৰঙা সিন্দুৰ হওক, হালধি হওক, ৰঙা চন্দন হওক বা কুমকুম এই সকলোখিনি শিৱলিংগত দিয়াটো শুভ বুলি পৰিচালিত নহয়। এইখিনি আছিলে একেবাৰে সৰু কেইটামান লিষ্টত, ইমান ডাঙৰো একো নাই। আৰু যদি শিৱলিংগত কি দিয়াটো ভাল, ফুলৰ ক্ষেত্ৰত ধতুৰা ফুল দিব পাৰে। আৰু এটা থাকে ন সৰু দুৰুম ফুলৰ ইমান সৰু ফুল থাকে, পিছফালে অকণমান মূৰ নিচিনা থাকে, দুৰুম ফুল বুলি কোৱা হয়, বগা সেয়া দিব পাৰে। আকনৰ ফুল সেয়াও খুব ফেভৰেট হয়। বেলপাত এইখিনি বস্তু শিৱলিংগত অৰ্পণ কৰিব পাৰে। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই অলৰেডি কৈছোঁ যে কি অৰ্পণ কৰিব পাৰে। গতিকে শিৱ পূজাটো সকলোৰে কাৰণে শুভ হওক আৰু সকলোৰে মনোকামনা পূৰ্ণ হওক তাৰে আশা কৰিছোঁ। সকলোলৈ পুনৰ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।